নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ আৰু সুস্থ আছোঁ। আজি হৈছে লক্ষী পূজা। মই এইবাৰ নিজৰ মানুহজনৰ ঘৰত নাথাকি মাৰ ঘৰলৈ আহিলোঁ। মানে কি কালি আহিবলগীয়া হ'ল আৰু এইবাৰ মোৰ লক্ষী পূজা ইয়াতে হ'ব। আমাৰ তাত নাপাতে মানুহজনৰ ঘৰত, কাৰণ তাত পতাটো নিষেধ। তথাপি ওলাই মেলি যাওঁ আৰু সন্ধিয়া হ'লে। তো এইবাৰ মাহঁতৰ ঘৰতে মোৰ লক্ষী পূজাটো হ'ব আৰু ইয়াত পাতে যিহেতু, আৰু মই সেইকাৰণে ভাবিছোঁ অকণমান সৰুকৈ আপোনালোকক দেখাম কেনেকৈ কি কৰা হয়। আৰু সেয়াই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ লক্ষী পূজাটো ভালে কুশলে যাওক তাকে কামনা কৰিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে মোৰ দেৰিয়ে হৈ গ'ল। এফালে মায়ে শৰাই কাৰণে এটা বস্তু ৰাতিপুৱাৰ পৰা যোগাৰ কৰিয়ে আছে, আৰু এইফালে কলপাত কাটি থৈছে, আৰু এইফালে মাটি চাকি ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই থৈছে, যাতে ৰাতি সকলোখন মাটি চাকি খুব ধুনীয়াকৈ জ্বলে। লক্ষী পূজা বুলিলে কলগছ বান্ধিব লাগে, সেইটোতো আপোনালোকে জানে। পাপাই সেইকাৰণে ধুনীয়াকৈ কাটি এনেকৈ বান্ধি থৈছে, আৰু চাকি জ্বলাবৰ কাৰণে ধুনীয়াকৈ তৈয়াৰ কৰি থৈছে, যাতে ৰাতি ধুনীয়াকৈ চাকিখিনি জ্বলাব পৰা যায়। তাৰপিছত আহোঁ আমাৰ ঘৰত থকা এটা বস্তু আপোনালোকক দেখাওঁ। মোৰ ভণ্টিয়ে শহাপহুক বিৰাট বেছি ভাল পায়, আৰু সেইবাবে তাই হয় এইকেইটা শহাপহু, আৰু তাই লালন পালন কৰি আছে। বাকী এই শহাপহুটো যে অকলে আছে কিয় আছে জানেনে? কাৰণ ই গোটেই শহাপহুকেইটাৰ মাজত ৰজা, আৰু সি সেইকাৰণে গোটেই শহাপহুকেইটাৰ লগত কাজিয়া লাগি থাকে আৰু গোটেইকেইটাকে কামোৰে, সেইকাৰণে তাক বেলেগ কৰি থোৱা হৈছে। এইফালে সিহঁতে খায় বাঁহ পাত বা কবি পাত বা ঘাঁহ, আৰু দেখিবলৈ বিৰাট বেছি ধুনীয়া লাগে, কিন্তু সিহঁতে লেতেৰাও বহুত বেছি কৰে। ভণ্টি ওলাই গৈছিলে আৰু মই ক'লোঁ মোক কিবা খাবলৈ মন গৈছে। তাই মোলৈ লৈ আহিছে পুচকাটো খাই মই বিৰাট বেছি ভাল পাওঁ, বিশেষকৈ এইটো টাইমত। আৰু মই ভাগত পৰিলে 3টা মাত্ৰ, তথাপি খালোঁ। আৰু তাৰপিছত শুনিলোঁ ওচৰতে বেলেগ এটা ইণ্টাৰেষ্টিং বস্তু, সিহঁতৰ ঘৰত বোলে কলপুলি অভাৱ, সেইকাৰণে সিহঁতে কলপাত লগাইছে এইবাৰ। মানে পূজাটো কোনোমতে পাতিছে, আৰু সেয়াই আৰু। এইফালে মমো ৰাতিপুৱাৰ পৰা লগৰখিনিৰ লগত ইফালে ঘূৰি ফুৰিছে সিফালে ঘূৰি ফুৰিছে, মানে তাইৰ গাত পূৰা পূজা লাগিছে। তাই কি পূজা তাই ধৰিব পৰা নাই, কিন্তু আজি পূজা সেইটো তাই গম পাইছে। এইফালে পাপাই ওলাইছে নামঘৰলৈ বুলি লখিমী আনিবলৈ। নামঘৰত লখিমী অনা হয় আৰু বহুত কিবাকিবি নিয়ম কৰা হয়। মই আজিলৈকে দেখা নাই, মাত্ৰ শুনিছোঁহে নাৱত লখিমী অনা হয় বুলি কয়। কেতিয়াবা আপোনালোকক পাৰিলে দেখাম দেই। লক্ষী পূজা বুলি মায়ে পথাৰত চাকি দি দোনত এনেকৈ লখিমী আদৰিছে ভঁৰাললৈ বুলি, যাতে আমাৰ ধানবোৰ ভাল হওক। আৰু ভঁৰালতো চাকি এগছ আৰু ধূপ জ্বলাই লখিমীখিনি খুব ধুনীয়াকৈ ৰাখিলে। আৰু এইফালে সন্ধিয়া চাকি জ্বলাবলৈ গৈ ফটো মৰাত ব্যস্ত গোটেই দিনটাই, মানে ফটো ছেশ্যন চলিছে, যিটো আজিৰ যুগত চলেই। আৰু সেয়াই আৰু সন্ধিয়া হ'লে চাহ একাপ খাবলৈ মন যায় ন, আৰু মোৰ সন্ধিয়া চানা তানা খাই খুব বেছি ভাল লাগে। ওচৰতে চানা বনাই, মই ঘৰলৈ আহিলে চানা খাই বিৰাট বেছি ভাল পাওঁ। আৰু এইফালে আমাৰ কুকুৰটো ৰৈ আছে, তাকো দি আছোঁ। আৰু এইফালে খানাৰ কাৰণে যোগাৰ কৰিবলৈ হৈ গ'ল, কাৰণ সন্ধিয়া হৈ গ'ল, চন্দ্ৰগ্ৰহণো লাগিব এবাৰ লক্ষী পূজাত। সেইকাৰণে পনীৰখিনি প্ৰথমে ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত চানা দাইল বইল কৰি থৈছোঁ, চানা দাইল বনাম আৰু ৰুটি বনাম। তাৰপিছত আৰু ওলাই যাম ওচৰৰে ঘৰলৈ, কাৰ ঘৰত কি পাওঁ তেনেকৈ খামগৈ। আৰু গোটেইকেইজনে লেকচাৰ দি বনাই থাকোঁতে এইফালে পনীৰ চব্জি ৰেডি কৰি দিলোঁ, আৰু সিহঁতেও ৰেডি কৰি আছে পুৰিৰ কাৰণে। আৰু জুইত বনালে এই বেলেগ এটা সোৱাদ লাগে, সেইকাৰণে সদায় জুইতে বনাওঁ। বাকী যেতিয়া আমি লগ খাওঁ এনেকৈ গোটেই 3জনীয়ে বহি আয়োজন কৰোঁ, কাৰণ আমাৰ লগ পোৱাৰ সুবিধাটো খুব বেছি কম, কাৰণ মই থাকোঁ বেলেগত আৰু সিহঁতে পঢ়াৰ ক্ষেত্ৰত বেলেগত থাকিবলগীয়া হয়। যেতিয়া লগ পাওঁ এনেকৈ আয়োজন কৰোঁ, আৰু তাতে মায়ে বহুত বেছি সুখী হয়, আৰু মাৰ মুখত সেই হাঁহিটো দেখি বিৰাট বেছি ভাল লাগে। 7টা বাজিলে আৰু আমি তাক খাবলৈ বুলি বহিলোঁ, কিন্তু আমাৰ খোৱা টাইম হোৱা নাছিলে যদিও আমি সোনকালে খাই বেলেগৰ ঘৰত লক্ষী পূজা বুলি খাবলৈ যাওঁ, কাৰণ প্ৰতিটো ঘৰতে আমাৰ এনেকুৱাই হয়। সিহঁতেও আমাৰ ঘৰলৈ আহে, আমিও তেনেকৈ ওলাই যাওঁ, যাৰ ঘৰত যি পাওঁ তেনেকৈ খাই আহোঁ। সন্ধিয়া হ'ল আৰু চাকি জ্বলোৱা পৰ্ব শেষ হ'ল, আৰু ভাবিলোঁ যিহেতু দিনত আপোনালোকক অকণমান পৰিৱেশটো দেখাইছিলোঁ, ভাবিলোঁ ৰাতি পৰিৱেশটো দেখাওঁ। আৰু লক্ষী পূজাত আৰু দিৱালীত ঘৰখন ৰাতিৰ পৰিৱেশটো বিৰাট বেছি ধুনীয়া লাগে, কাৰণ চাকিৰে চাৰিওফালে পোহৰে উজ্বলি উঠে নহয়নে? ঘৰখন যে দেখিবলৈ ইমান ধুনীয়া লাগে, আৰু মই ভাবিলোঁ সেয়ে আপোনালোকক অকণমানকৈ দেখাওঁ।
তাৰ পাছত আমি ওলাই আহিলোঁ ওচৰৰে বৌজনী ঘৰলৈ পূজা খাবলৈ বুলি, কাৰণ আমি লক্ষী পূজাত ওলাই যাওঁ সেইটোতো আপোনালোকক কৈছোঁ। আৰু সিহঁতে কলগছজোপাত এনেকৈ চাকি জ্বলাইছে, ইমান বেছি ধুনীয়া লাগিছে। বাকী আছেহি এটা পোৱালি, ইয়াৰ মানে মাত ফুটিছেহে, ইমানেই উৎপাত কৰে আৰু ইমানেই বেয়া কথা কয়। তাক মই অলপ ভাবিলোঁ ৰেকৰ্ড কৰি থৈ দিওঁ, কাৰণ সি ডাঙৰ হ'লে তেতিয়া এই ভিডিঅ'টো চালে সি নিশ্চয় দেখিব সি কি কৰি আছে, সি মাকক ইমান আমনি কৰি আছে। সেয়া আছিল আজিৰ দিনটো কি কিনো কৰিলোঁ, সেয়া আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। বাকী ভিডিঅ'টো চাই সকলোৱে যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেছি দীঘল নকৰোঁ ভিডিঅ'টো, কাৰণ বেছি দীঘল কৰিলে চায়ো আমনি লাগে। তো আজিলৈ ইয়াতে সামৰিছোঁ, আৰু নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। তেতিয়াহ'লে আজিলৈ বাই বাই।